আপোনাক যদি কওঁ অসমত এনে এটা জনগোষ্ঠী আছে যাৰ ইতিহাস প্ৰায় পাটকাই পৰ্বতৰ সিপাৰৰ পৰা আৰম্ভ হৈছিল কিন্তু আজি এই জনগোষ্ঠীৰ ভাষা প্ৰায় হেৰাই যোৱাৰ পথত অসমৰ এটা জনগোষ্ঠী খাময়াং খাময়াং সকলৰ হিপা বৃহৎ টাই আহোম জনগোষ্ঠীৰ সৈতে জড়িত সেই একেই সাংস্কৃতিক পৰিয়াল যিয়ে দক্ষিণ পূব এছিয়া আৰু উত্তৰ পূব ভাৰতৰ বহু অঞ্চলৰ ইতিহাস আৰু সংস্কৃতি গঢ় দিছিল ঐতিহাসিক তথ্য অনুসৰি খাময়াং সকলে নংয়াং অথবা নাওংয়াং হ্ৰদৰ ওচৰত বাস কৰিছিল আৰু বিশ্বাস কৰা হয় যে খাময়াং নামটি এই ঠাইখনৰ পৰাই উৎপত্তি হৈছিল আজিৰ দিনত খাময়াং জনগোষ্ঠী মূলতঃ উজনি অসমত বিশেষকৈ পোৱা যায় তেওঁলোকে নিজৰ থেৰাবাদা বৌদ্ধ পৰম্পৰা ৰীতি-নীতি পৰিচয় আৰু সাংস্কৃতিক অনুশীলন সংৰক্ষণৰ বাবেও পৰিচিত আজিৰ দিনত অতি গভীৰ ইতিহাস বহন কৰা এই খাময়াং লোকসকলৰ সংখ্যা অতি কম আৰু তেওঁলোকৰ ভাষা এতিয়া সংকটাপন্ন অৱস্থাত আছে শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ত এই খাময়াং লোকসকলৰ ওপৰত এখন ডকুমেণ্টাৰী প্ৰদৰ্শন কৰা হৈছে যিয়ে এই প্ৰায় পাহাৰণিৰ গৰাহত পৰা কাহিনীটোক পুনৰ দাঙি ধৰিছে